মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ফাৰ্ষ্ট এক্সাৰচাইজটো, ফাৰ্ষ্ট চেপ্টাৰ ফাৰ্ষ্ট এক্সাৰচাইজ। চোৱা কি কৈছে, ডিটাৰমাইন ৱেডাৰ ইচ অফ দ্য ফলোয়িং ৰিলেশ্যনছ আৰ ৰিফ্লেক্সিভ, চিমেট্ৰিক এণ্ড ট্ৰেনজিটিভ। মানে কি কৈছে, তলৰ সম্বন্ধবোৰৰ প্ৰতিটোৱে প্ৰতিফলনীয়, প্ৰতিসম আৰু সংক্ৰামক হয়নে নহয় মানে চাব দিছে, ঠিক কৰিব দিছে। অ'কে, তো প্ৰথমটো বাৰু আমি চাওঁ। প্ৰথমে কি কৈছে, এইটো কি কৈছে, ৰিলেশ্যন আৰ ইন এ ছেট এ ইকুৱেল টু কি দিছে 1 পৰা 14 দিছে, ডিফাইন বাই এটা ৰিলেশ্যন দিছে ক'ত, কোনটো ছেটত, এই সংহতিটোত তাতে কি কি এলিমেণ্ট আছে 1 পৰা 14 আছে। ৰিলেশ্যনটো কেনেকুৱা, ডিফাইন বাই কেনেকুৱাকৈ সংজ্ঞাটো কেনেকৈ দিছে ইয়াৰ, এনেকুৱা কিছুমান ক্ৰমিত জোৰ আহিব, অৰ্ডাৰ পেয়াৰ আহিব, চাৰ্জ দিয়াত যাতে কেনেকুৱা হ'ব, 3x মাইনাছ y ইকুৱেল টু 0। এইটো এতিয়া এই ৰিলেশ্যনটো কি হৈছে, ৰিফ্লেক্সিভ হয়নে নহয়, চিমেট্ৰিক হয়নে নহয়, ট্ৰানজিটিভ হয়নে নহয়, প্ৰতিফলনীয়, প্ৰতিসম আৰু সংক্ৰামক হয়নে নহয় আমি চাম এতিয়া। বাৰু এতিয়া মই কিতাপখন অলপ চাইড কৰি থৈ দিওঁ অলপ। বাৰু চাবা কি কৈছে ইয়াতে, এক্সাৰচাইজ কি আছিলে, এক্সাৰচাইজ 1.1, তো 1ৰ 1 হয়নে। চোৱা এ দিয়া আছে, গিভেন দিয়া আছে, গিভেন এ ইকুৱেল টু কিমান দিয়া আছে, 1 2 3 4 5 6 আপ টু এনেকৈ 14 এইটো দিয়া আছে। আৰু আৰটো কেনেকুৱাকৈ দিয়া আছে, সংজ্ঞা কেনেকুৱা দিছে, এনেকুৱা কিছুমান কি হৈ আছে, অৰ্ডাৰ পেয়াৰ আহিছে যোনবিলাক কি হয় 3x মাইনাছ y ইকুৱেল টু 0 হয়। ইমান ইজি বস্তু এইবিলাক, তোমালোকে চাবা এতিয়া বহুত ইজি হয় এইবিলাক, কি ক'ম মই, চোৱা লগা হ'লে বহুত ইজি হয়। এইবিলাকৰ নিচিনা ইজি তোমালোকে বিচাৰিয়ে নাপাবা গোটেই পৃথিৱীত। গোটেই পৃথিৱী যাই কেনে যদি ঘূৰি থাকা, এনেকুৱা অংক লাগে মোক লাগে, তথাপিতো নাপাবা। এতিয়া আমি এনেকুৱা কৰিব পাৰোঁনে, ৱাইটো সিপিনে গ'লে কি হ'ব, মাইনাছটো প্লাছ হৈ যাব, 3x ইকুৱেল টু y হৈ যাব, হয়নে। তাৰমানে কি হৈ আছে, এনেকুৱা কিছুমান অৰ্ডাৰ পেয়াৰ হৈছে, কেনেকুৱা 3x ইকুৱেল টু y। তো এতিয়া তুমি বাৰু ইয়াতে এক্সৰ ভেলু 1 বহাই দিয়া, এক্সৰ ভেলু 1 বহালে, এক্সৰ ভেলু 1 বহালোঁ, ইয়াতে 1 বহালে ৱাইৰ ভেলুটো কিমান পাম, এই ৰিলেশ্যন বহাই দিয়া, এক্সৰ ভেলু 1 বহালে ৱাইৰ ভেলু কিমান পাম, 3 1 গুণ 3 পাম নিশ্চয়। এটা হ'ল, এটা অৰ্ডাৰ পেয়াৰ হ'ল। এক্সৰ ভেলু কি 2 বহাম, এবাৰ 2 বহাই চাওঁ, ইয়াতে 2 বহালোঁ, 2 বহালে ৱাইৰ ভেলুটো কি পাম, এইটো ৰিলেশ্যনত চা, 3 2 গুণ 6। বুজি পাইছা নিশ্চয় তোমালোকে, যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবা, মই বুজাই দিম। আৰু চোৱা ইয়াতে 3 বহা, ইয়াতে 3 বহা, এক্সৰ ভেলু 3 বহালে 3 3 ৱাইৰ ভেলু কিমান হ'ব, নিশ্চয় 9 হ'ব, হয়নে। তাৰপিছত কি কৰা, ইয়াতে 4 বহা, 4 বহালে কি হ'ব, 4 3 গুণ 12 পালোঁ, হয়নে। এতিয়া আমি 5 বহাব চাম, 5 বহালে কি পাম চাবা, ইয়াতে যদি 5 বহাওঁ মই, 5 বহালে কি পাম, ৱাইৰ ভেলু কিমান পাম, 5 3 গুণ 15, ৱাইৰ ভেলু 15 পাম। কিন্তু এক্স আৰু ৱাই ক'ৰ পৰা ল'ব লাগিব আমি, এক্স আৰু ৱাইৰ উপাদানবোৰ ক'ৰ, এ সংহতিটো, এই ৰিলেশ্যনটো ক'ৰ আছিল, দিয়া আছে আমাক, কিহত দিয়া আছিল, কুৱেশ্যনটো দিয়া আছিল এই সংহতিটোত, এই ৰিলেশ্যন। গতিকে এক্স আৰু ৱাইৰ ভেলু 1 আৰু 14, 1 পৰা 14 হ'ব পাৰিব, তাত বাহিৰে বেলেগ আহিব নোৱাৰে। কিন্তু আমি যদি ইয়াতে এক্সৰ ভেলু 5 বহাওঁ, তেতিয়া কি পাম, ইয়াতে 5 3 15, ৱাইৰ ভেলু 15 পাই আছোঁ, য'ত ক'ত 8 নাই, গতিকে আমি সেইটো বহাব নোৱাৰিম। গতিকে এইকেইটাই হ'ব। মই আশা কৰিছোঁ, আশা ৰাখিছোঁ তোমালোকে নিশ্চয় বুজি পাইছে একেলগে। এতিয়া আমি চাম এটি ৰিফ্লেক্সিভ হয় নে নহয়, প্ৰতিফলনীয় হয় নে নহয়, কেনেকৈ চাম এইটো, কেনেকৈ গম পাওঁ। ইয়াতে কি হৈ আছে, 1 1 2 2 3 3 4 4 এইকেইটা আছে নেকি, এনেকুৱা 1 1 2 2 3 3 4 4 5 5 5 6 6 এনেকুৱা আমাৰ ডেফিনেশ্যন সেনেকুৱা আছিল নাই, প্ৰথমটো যি আহে ছেকেণ্ডটো সেই হ'ব লাগিব, সেনেকুৱা আছিল নিশ্চয় ডেফিনেশ্যনটোত। এইটো যি আহে এইটোও আহিব লাগে, এইটো 2 আহিছে এইটো 2 আহিব লাগে, কিন্তু ইয়াতে এটাও নাই সেনেকুৱা। গতিকে এটাও যিহেতু নাই, তুমি ডাইৰেক্ট লিখিব পাৰা, চিন্স যিহেতু এ
ডেফিনেশ্যনৰ মতে লিখিছোঁ মই, ডেফিনেশ্যন নিশ্চয় বুজাইছোঁ মই আগতে। ইজ ডাজ নট বিলংছ টু কি হৈ আছে, আৰ হৈ আছে। ইজ ফৰ অল, চব এৰ কাৰণে। এই যিমান উপাদান আছে এটাৰ কাৰণেও এতে নাই সেনেকুৱা, চোৱা তুমি। তো এনেকুৱা এটাও নাই, এটাও ধৰা হ'ল গোটেইকেইটা আছে, এটা নাথিলা হয় তথাপিতো কি নহ'লা হয়, এটি প্ৰতিফলনে নহয়। এতিয়াতো আৰু এটাও নাই, চোৱা তুমি 1 পৰা 14 লৈকে এটাও নাই সেনেকুৱা, 1 1 2 2 এনেকুৱা নাই, এটাৰ কাৰণে নাই, সেইকাৰণে গোটেইকেইটা একেলগে লিখিছোঁ মানে। এ কমা এ ডাজ নট বিলংছ টু আৰ ইজ ফৰ অল, চবৰ কাৰণে এই যিমান উপাদান আছে এটাৰ কাৰণেও এনেকুৱা নাই, এই আৰটোত নাই, এনেকুৱা পেয়াৰ হিচাপে নাই এ কমা এ। তো কি নহয় সেইকাৰণে আৰ প্ৰতিফলনীয় নহয়। অসমীয়া মিডিয়ামবিলাকে লিখিবা আৰ ডিচি প্লাছ আৰ প্ৰতিফলনীয় নহয়। আৰ ইজ নট ৰিফ্লেক্সিভ। নিশ্চয় বুজি পাইছা, মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। কোনোবাই যদি বুজি পোৱা নাই তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাবা, মই আকৌ বুজাই দিম। বহুত ইজি হয় এইবিলাক, বহুত ইজি হয়। তো এইবাৰ আমি কি চাম, প্ৰতিসমৰ কাৰণে চাম, চিমেট্ৰিকৰ কাৰণে। ইয়াতে কি চিমেট্ৰিক কি আছিল, 1,3 যদি থাকে কি থাকিব লাগিব, 3,1টো ইয়াতে থাকিব লাগিব। আৰে ভাই ইয়াতে 1,3 আছে, ইয়াতে 3,1 আছে জানো, নাই, এটাতো নাই। 2,6 আছে, ইয়াতে 6,2 আছে নেকি, নাই। 3,9 আছে, 9,3 আছে নেকি, নাই। যিকোনো এটা লিখিলেই হ'ল, বা তুমি গোটেইকেইটাৰ কাৰণেও লিখিব পাৰবা। মই বাৰু এনেকৈ লিখোঁ, এইবাৰ অলপমান বেলেগকৈ লিখোঁ, চাবা এনেকৈ লিখিলেও হয় মানে। চাবা, যিহেতু 1,3টো বিলংছ টু কি হৈ আছে, আৰ হৈ আছে, কিন্তু 3,1টো কি, 3,1 কি ক'ত নাই, ইয়াতে ডাজ নট বিলংছ টু আৰ হৈ আছে, হয় না নহয়। গতিকে কি হয়, চোৱা যিকোনো এটাৰ কাৰণেও হোৱা নাই ইয়াতে বাৰু, কিন্তু এটা যিকোনো এটা দেখালে মানে এই আৰু হোৱা নাই আৰু, যে যিকোনো বেয়া কেৰেক্টাৰটো, এটা মানুহ বেয়া, তো তাৰ সি বহুত বেয়া, ধৰক তাৰ এটা বেয়া গুণ কৈ দিলে হ'ল, বোলে ই এনেকুৱা বহুত ননচেন্স হয়, তো সেইটোৱে বেয়া, তাৰ বেয়া মানে চাৰ্টিফাই পাই গ'লা সি বেয়া যিমানটো। তাক আৰু ইমান তুমি ক'ব নালাগে ই অমুক কৰে, ইমানখিনি ক'ব নালাগে, এটা ক'লেই হ'ল, মানুহ বুজি পাব আৰু এনেকুৱা আৰু। তো কি হৈ আছে এইটোৰ কাৰণে চোৱা, 1,3 আমি এটাতে কৈছোঁ, আৰু এনেকুৱাও লিখিব পাৰা, আৰু নাইবা তুমি এনেকৈ লিখিব পাৰিলে হয়, এ কমা বি বিলংছ টু আৰ, বাট বি কমা এ ডাজ নট বিলংছ টু আৰ, যিহেতু ইয়াতে এটাও হোৱা নাই। সেনেকৈ হলা হয়, যেনেকৈ মই এটিত সেনেকৈ লিখিছোঁ, কিন্তু ইয়াতে অলপমান বেলেগকৈ লিখিছোঁ, তোমালোকে যাতে ডাউট নোহোৱা মানে, সেইকাৰণে মই লিখিছোঁ, যাতে এনেকৈ লিখিলে আৰু তোমালোকে ভাবা নহয় সেনেকৈ লিখিব লাগিব নেকি, দো ধৰণে লিখিব পাৰি মানে, যাৰ ফলত মই লিখিছোঁ। আৰু দো ধৰণে কেতিয়া লিখিব পাৰিবি, যেতিয়া তাৰমানে ইয়াৰ গোটেইকেইটাৰ কাৰণে হৈ আছে। চোৱা 1,3, 3,1 নাই, 2,6, 6,2 নাই, 3,9 আছে, 9,3 নাই, গতিকে এইকেইটা আছে। উল্টা ফালৰটো ইয়াত এটাৰো নাই, গতিকে তুমি সেইকাৰণে কি লিখিব পাৰিলে হয়, এ কমা বি বিলংছ টু আৰ, বাট বি কমা এ ডাজ নট বিলংছ টু আৰ, সেইটো লিখিব পাৰিলে হয়। নিশ্চয় বুজি পাইছা মই কি কৈছোঁ তোমালোকক, য়েছ। আৰু যদি এইকেইটা আছে, ধৰা হ'ল 1,3, 3,1 আছে, 2,6 আছে, 6,2 আছে, 3,9 আছে, 9,3 আছে, কিন্তু 4,12 আছে, কিন্তু কি নাই, ধৰা হ'ল 12,4টো নাই, কিন্তু বাকী এইকেইটাৰ কাৰণে আছে উল্টাটো, এটিৰ কাৰণে নাই। তেতিয়া তুমি সেইটো লিখিব নোৱাৰিলে হয়, এ কমা বি বিলংছ টু আৰ, বাট বি কমা এ ডাজ নট বিলংছ টু আৰ, তাৰমানে সেটি লিখিব নোৱাৰিলে হয়। তেতিয়া নিশ্চয় তোমালোকে বুজি পাইছা, কাৰণ কেইটামান কাৰণে আছে নহয়, তেতিয়া তুমি অনলি এটি লিখিব লাগিল হয়। 4,12টো এটি আছে, এটি যেনেকৈ আমি লিখিছোঁ, বাট 12,4টো ডাজ নট বিলংছ টু আৰ, তেতিয়া সেইটো লিখিব লাগিল হয়। নিশ্চয় মই কি কৈছোঁ তোমালোকে বুজি পাইছা, মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। গতিকে কি নহয়, ডিচ ইমপ্লাইজ আৰ কি নহয়, প্ৰতিসম নহয়, আৰ ইজ নট চিমেট্ৰিক, আৰ ইজ নট চিমেট্ৰিক, আৰ ইজ নট চিমেট্ৰিক। নেক্সট আৰু এটা আছিলে, সেইটো চাম এতিয়া আমি। নেক্সট কি আছিলে, ট্ৰানজিটিভৰ কাৰণে আছিলে, সংক্ৰামকৰ কাৰণে আছিলে। চ' ডাইৰেক্ট লিখিব পাৰা, যিহেতু ইয়াতে চোৱা তুমি, এতিয়া 1,3টো ল'ব পাৰা, 1,3টো ইয়াতে আছে, এই 3,9টো ইয়াতে আছে, বাট কি এই দুটা নোহোৱা হয় নিয়ম মতে, 1,9টো ইয়াতে থাকিব লাগে, এতিয়া আছে জানো, এতিয়া নাই, গতিকে সেইটো দেখাব পাৰে। গতিকে এটি কি নহ'ব, এতিয়া সংক্ৰামক নহ'ব, মানে ট্ৰানজিটিভ নহ'ব। এতিয়া লিখোৱা চাবা, মই লিখিম 1,3টো ক'ত আছে, ইয়াতে আছে, আৰত আছে, আৰু কোনি আছে চোৱা, 3,9টো আছে, 3,9টো আৰত আছে,
কিন্তু কোনি নাই, বাট কিন্তু কোনি নাই। এই দুটা মাজৰ দুটা কি নহ কৰি কেনে মূৰৰ দুটা 1 কমা এইবাৰ এটিৰ প্ৰথমটো লোৱা, এটিৰ দ্বিতীয়টোৰ লাষ্টৰটো লোৱা 9, এতিয়া ক'ত নাই, এই আৰত নাই, চোৱা তুমি ইয়াতে নাই, এই দুটা নহ কৰিলে 1,9টো ইয়াতে নাই, গতিকে ই কি নহয়, আৰত নাই, গতিকে therefore r is not transitive. মই আশা কৰিছোঁ, আশা ৰাখিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। আৰু কি নহয়, সংক্ৰামক নহয়। যদি প্ৰব্লেমটো বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, মই নিশ্চয় তোমালোকক আকৌ এটা এনেকুৱা প্ৰব্লেম বুজাই দিম। মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। থেংক ইউ।